লাজ নালাগে নেকি মাইনা? মাসাজ কৰাৰ উপৰিও আৰু কি কৰা? শুনিছো 500,000 টকাতে যৌৱন বিক্ৰী কৰি দিয়া। পিছে এতিয়া কিয় দৌৰিছা? শিৱসাগৰৰ ইউনিচেক্স পাৰ্লাৰত যৌনতাৰ ৰমৰমীয়া বেহা 500,000 টকাত বিক্ৰী হৈছে নেকি ফুলকুমলীয়া যুৱতীৰ কুমাৰিত্ব? প্ৰথমতে এই দৃশ্যলৈ মন কৰক। মুখত গামোচালৈ দৌৰিছে একাংশ সুন্দৰী যুৱতীয়ে। এয়া গুৱাহাটী মহানগৰী নহয়, এয়া শিৱসাগৰৰ দৃশ্য। গুৱাহাটী মহানগৰীৰ উপৰিও ৰাজ্যৰ অলিয়ে গলিয়ে চলিছে যৌনতাৰ ৰমৰমীয়া বেহা। 500,000 টকাত বিক্ৰী হৈছে যৌৱন। শিৱসাগৰৰ বিজি ৰোডত অৱস্থিত এমবান আৰু কেপি চাৰিআলিত অৱস্থিত O2 নামৰ ইউনিচেক্স পাৰ্লাৰখনত অবৈধ নাৰী দেহৰ বেহা চলি থকাৰ সন্দেহতেই ASP মহিদুল ইছলামৰ নেতৃত্বত আৰক্ষীয়ে চলাইছিল বৃহৎ অভিযান। অভিযানত 3গৰাকী যুৱতী আৰু 3 গ্ৰাহকৰ লগতে 2খন প্ৰতিষ্ঠানৰে গৰাকীসহ মুঠ 8জনক আটক কৰিছে আৰক্ষীয়ে। আটক কৰা এগৰাকী সুন্দৰী যুৱতী হৈছে অৰুণাচলৰ। সমগ্ৰ ঘটনাৰ সম্পৰ্কত ASP মহিদুল ইছলামে সংবাদ মাধ্যমক আটকাধীনসকলৰ সোধা পোছা চলাই থকাৰ লগতে পৰ্যাপ্ত তথ্য লাভ কৰিলে নিজাববীয়া গোচৰ পঞ্জীয়ন কৰিব বুলি স্পষ্ট কৰি দিয়ে। শুনক কি কৈছিল ASP মহিদুল ইছলামে সংবাদ মাধ্যমৰ আগত। ইউনিচেক্স পাৰ্লাৰত আচলতে আমাৰ বেলেগে ছেপাৰেটকৈ কোঠা থাকিব নোৱাৰে, থাকিব নালাগে। মানে ছেপাৰেট এটা কম্পাৰ্টমেণ্ট ইউনিচেক্স পাৰ্লাৰ থকাটো এটা সন্দেহজনক কথা। সেই বস্তুটো থাকিব নালাগে। আৰু আপোনালোকে জানে যে মেইলে ফিমেলক মাছাজ বা ফিমেলে মেইলক মাছাজ দিয়াটো সেইটো এলাউড নাই। সেই বস্তুটো হ'ব নালাগে। ফিমেলে ফিমেলক দিয়ক, মেইলে মেইলক দিয়ক, সেইটোহে মানে এলাউড আছে। কিন্তু ফিমেল মেইল অপজিট ছেক্সে মাছাজ দিয়াটো সেইটো মানে অসংযত কাৰ্যকলাপৰ সেইটো এটা আমি আগজাননী। আৰু সেইটো আজি আমি মুঠ 8জন মানুহ আমি আনিছোঁ সোধপোছৰ কাৰণে। তাতে পাৰ্লাৰৰ মালিকসমূহো আছে আৰু যাত কাম কৰা ছোৱালীসমূহকো অনা হৈছে। যুৱক টোটেল আমি 6গৰাকী মানে যুৱতী অনা হৈছে।